নমস্কাৰ বন্ধু বান্ধৱীসকল, কেঁচা মটৰৰ ঘুগুনি বনাম ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। ইয়াতে পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া থেতেলাই কিনে ইয়াত ভাজি আছোঁ মই। ইয়াতে মই নিমখ দি ভালদৰে ভাজি ল'ম। হালধি মছলা এতিয়া একো নিদিওঁ, পিছত বইল কৰি নহ'লে জ্বলি যাব পাৰে। সকলোতে বনাই নিশ্চয় খাই, এবাৰ মোৰ ষ্টাইলেৰে বনাই খাই চাবচোন, নিশ্চয় ভাল লাগিব। এনেদৰে খালে মানে কেঁচা গোন্ধটো নাথাকে, অলপ বইল হৈ যায় যে মটৰটো, ধুনীয়া লাগে খাই। এবাৰ ট্ৰাই কৰি চাব মোৰ ৰেচিপিটো। এইখিনি ভজা হৈ গৈছে, ইয়াতে মই এতিয়া আলু আৰু মটৰখিনি ঢালি দিওঁ। এইফালে মই ইয়াতে লৈছোঁ হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান মিট মছলা, এইখিনি ইয়াতে দি দিম। এইখিনি সুন্দৰভাৱে ভজা হৈ গৈছে, এতিয়া ইয়াত পানী দিম। একো জামেলা নাই, বনাই খাবচোন। অলপ পনীয়া কৰিম, পুৰিৰ লগত খাম যিহেতুকে। কিছু সময় উতলিবলৈ দিম। এয়া পূৰা উতলি আছে ঘুগুনিখিনি। এয়া মোৰ ঘুগুনি হৈ গ'ল। মই আৰু বেছি ডাঠ নকৰোঁ, পুৰিৰ লগত খালে অকণমান পনীয়া হ'লে ভাল লাগে। ভাল লাগিছেনে ঘুগুনিখিনি? এই জলকীয়াৰ গুড়া দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হয়, মই সেইকাৰণে অকণমান জলকীয়াৰ গুড়া দি দিওঁ। এনেদৰে এবাৰ বনাই খাই চাব। কেঁচা মটৰৰ ঘুগুনিটো খাই বেছি ভাল লাগে, ফ্ৰেছ ফ্ৰেছ। এতিয়া ইয়াতে অকণমান ধনিয়া দি দিলোঁ। পুৰি ভাজি আছোঁ, মটৰৰ ঘুগুনিৰ লগত খাম। এয়া পুৰিৰ লগত ঘুগুনি খাবলৈ লৈছোঁ।
ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনালোঁ। সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।